নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই যোৱাটো ভিডিঅ'ত জিটিৰ কাটঅফৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোক দুজনমানে কমেণ্ট কৰিছিলে যে জিটিৰ কাটঅফ ইমান কম যাব জানো, ইয়াতকৈ বেছি যাব। গতিকে মই আজি পুনৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ য'ত মই জিটিৰ কাটঅফ কিয় কম যাব পাৰে তাৰ কেইটামান কাৰণ আপোনালোকৰ আগত দাঙি ধৰিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া প্ৰথম কাৰণটো হৈছে যিহেতু DSCয়ে এইবাৰ প্ৰথমে PGT ৰিজাল্টসমূহ ঘোষণা কৰিছে, গতিকে আমাৰ অভাৰলেপিং হোৱাৰ সমস্যাটো একেবাৰে নাই বুলি আমি ক'ব পাৰোঁ। যিহেতু 5 জুনত সকলো ৰিজাল্ট দিয়াৰ কথা আছিলে, অৰ্থাৎ GT PGT দুইটাই ৰিজাল্ট দিয়াৰ কথা আছিলে, কিন্তু PGT ৰিজাল্টটো আগতীয়াকৈ ঘোষণা কৰিলে আৰু বৰ্তমানলৈকে কোনো নটিচ অহা নাই GTৰ ৰিজাল্ট দিয়াৰ বিষয়ে। গতিকে আমি এইটো কথা ধাৰণা কৰিব পাৰোঁ যে DSCয়ে PGTৰ চূড়ান্ত তালিকাখন প্ৰস্তুত কৰাৰ পাছতহে GTৰ ৰিজাল্টসমূহ মুকলি কৰিব। গতিকে আমি এটা কথা স্পষ্ট হ'লোঁ যে এইবাৰ GTত অভাৰলেপিং নহয়। PGTত যিসকলে বেছি নম্বৰ পাইছিলে সেইসকলে কিন্তু GTতো বেছি নম্বৰ পাইছে। মোৰ লগৰে এনেকুৱা বহুত আছে যিসকলে PGTত 80 পাইছে, 83 পাইছে বা 85 পাইছে, তেওঁলোকে GTতো কিন্তু 80 বা 70 ঘৰতে নম্বৰ পাইছে বা তাতকৈ বেছিহে পাইছে। আৰু মোৰ লগৰ সেইকেইজনে প্ৰায়কেইজনেই PGTত তেওঁলোকে এবাৰ সিলেকশ্যন পাইছে, গতিকে তেওঁলোক আকৌ GTলৈ নাহে। গতিকে সেইফালৰ পৰা আমি GTৰ কাটঅফ কম যাব বুলি এটা কাৰণ জানিব পাৰিলোঁ। আৰু দ্বিতীয়টো হৈছে ৰেচিঅ'। মই ইয়াৰ আগতো ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ PGTতকৈ আমাৰ GTত যিটো কেণ্ডিডেট আৰু পদৰ যিটো ৰেচিঅ' সেইটো GTত যথেষ্ট কম। যিহেতু PGTত পোষ্ট আছে 1487টা আৰু মুঠ এপ্লিকাণ্ট আছিলে 27824টা। আৰু ইয়াৰ যদি আমি ৰেচিঅ' উলিয়াওঁ 18.71 হয়, অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 18জনকৈ কেণ্ডিডেট আছিলে। আৰু GTত 8230টা পদৰ বিপৰীতে মুঠ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা আছিলে 35757টা। আৰু ইয়াত যদি আমি ৰেচিঅ' উলিয়াওঁ তেনেহ'লে আমি পাম 4.34, অৰ্থাৎ এটা পদৰ বিপৰীতে প্ৰায় 4জনকৈ কেণ্ডিডেটহে আছিলে। গতিকে সেইটো কাৰণত আমি দেখা দেখিকৈ ক'ব পাৰোঁ যে GTৰ কাটঅফ PGTতকৈ কমিব। ইয়াৰ পাছতে আহিলে এপিয়াৰিং কেণ্ডিডেট বা যিসকল ফেক কেণ্ডিডেট সেইসকলৰ কথা। আমি জানিব পাৰিছোঁ যে এপিয়াৰিং বহুতো কেণ্ডিডেট আছে যিসকলে GTৰ বা PGTৰ ৰিজাল্ট ঘোষণা কৰাৰ পাছত বা পৰীক্ষা হৈ যোৱাৰ পাছতহে তেওঁলোকৰ বিভিন্ন ডিগ্ৰীসমূহ সমাপ্ত হৈছে বা চাৰ্টিফিকেটসমূহ লাভ কৰিছে। গতিকে সেইসকলে যেতিয়া ভেৰিফিকেশ্যন কৰিব তেওঁলোকৰ ডাটা মিছমেচ হ'ব আৰু গতিকে তেওঁলোক আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াটোৰ পৰা বাহিৰ হৈ যাব আৰু তাৰ পাছত কাটঅফটো যথেষ্ট কম হ'ব। অৱশ্যে এইটো প্ৰথম যিখন কাটঅফ লিষ্ট প্ৰকাশ পাব সেইখনত কিন্তু কোনো প্ৰভাৱ নেপেলায়, কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰালৈকে আপোনালোকে ক'ব নোৱাৰে যে কোনজন এপিয়াৰিং বা কোনজন ফেক কেণ্ডিডেট। গতিকে যদি পিছত আকৌ এখন দ্বিতীয় লিষ্ট মাৰে তেনেহ'লে সেইখনত কিন্তু কাটঅফ মাৰ্কছ যথেষ্ট কম হ'ব। সেইটো এটা কাৰণ আমি ক'ব পাৰোঁ কাটঅফ কম যোৱাৰ। GTৰ কাটঅফ কম হ'ব বুলি ধাৰণা কৰিব পৰা আৰু এটা বিষয় হৈছে ৰিভাইজ কাটঅফ লিষ্টখন আপোনালোকে নিশ্চয় মন কৰিছে, যিখন PGTৰ সদ্যহতে প্ৰকাশ পাইছে। তাত ৰিজাৰ্ভেশ্যনত কিছুমান পোষ্টত কাটঅফ যথেষ্ট কমিছে। 18.75 পায়ো কেণ্ডিডেট ছিলেক্ট হৈছে। ইয়াৰ উপৰিও 33, 29, 25 এনেকুৱা ধৰণৰ নম্বৰ পায়ো কেণ্ডিডেট ছিলেক্ট হৈছে। গতিকে আমি এইটো কথা ক'ব পাৰোঁ যে কিছুমান কেণ্ডিডেটে যথেষ্ট কম নম্বৰ পাইছে। আপোনালোকে 60 পাইছে বা 70 পাইছে, 75 আপোনালোকে ভাবি আছে যে মই চাকৰিটো পাম নে নাপাম, মই 60 পাইছোঁ, মই যথেষ্ট কম পাইছোঁ, মোতকৈ চাগে আৰু কোনো কম পোৱা নাই। কিন্তু এই কাটঅফ লিষ্টখন প্ৰকাশ কৰাৰ পাছত আমি এটা কথা গম পালোঁ যে 18.75ও নম্বৰ পাইছে আৰু সেই নম্বৰটো পাই চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে চিন্তা কৰক কিছুমান কেণ্ডিডেটে কিমান কম নম্বৰ স্ক'ৰ কৰিছে। এতিয়া আপোনালোকে চাব ST, SC, OBC এইসকলে যে পাইছে 18, 25, 23, 37 এনেকুৱা নম্বৰ কিছুমান পাইছে। এই নম্বৰবোৰ যে কেৱল ৰিজাৰ্ভেশ্যনৰ কেণ্ডিডেটসমূহে পাইছে তেনেকুৱাতো কোনো কথা নাই। আনৰিজাৰ্ভ কেণ্ডিডেটসকলেও তেনেকুৱা নম্বৰ পাব পাৰে। এতিয়া ST, SC, OBC সকলৰ যিহেতু ৰিজাৰ্ভেশ্যন থাকে, গতিকে তেওঁলোকক কম নম্বৰ পোৱা কেণ্ডিডেটখিনি ৰিজাৰ্ভেশ্যনত সোমাই যায় কাৰণে আমি গম পাওঁ যে তেওঁলোকে কম স্ক'ৰ কৰিছে। কিন্তু আনৰিজাৰ্ভ যিসকল কেণ্ডিডেট তেওঁলোকেও কম নম্বৰ স্ক'ৰ কৰে যথেষ্ট, কিন্তু তেওঁলোকে যিসকলে কম নম্বৰ স্ক'ৰ কৰে তেওঁলোকৰ যিহেতু ৰিজাৰ্ভেশ্যন নাথাকে, গতিকে তেওঁলোকৰ মাৰ্কছবোৰ আমি জানিব নোৱাৰোঁ। মই এইটো এই কাৰণেই কৈছোঁ কাৰণ আপোনালোকে এইটো চিন্তা কৰক যে 18, 25, 33 এনেকুৱা নম্বৰ পোৱা
অকল ST SC OBCয়ে নহয়, আনৰিজাৰ্ভো যথেষ্ট কেণ্ডিডেট আছে। মানে যথেষ্ট সংখ্যক কেণ্ডিডেটে আণ্ডাৰ 30 বা 25 এনেকুৱা কিন্তু স্ক'ৰো কৰিবলৈ সক্ষম হৈছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লেও কাট অফ যথেষ্ট কম হ'ব লাগে। এইখিনিতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে বাৰু ভাবেনে এই 18.75 বা 25 এনেকুৱা নম্বৰ পাই এটা চাকৰি যিসকলে পাইছে সেইসকলৰ বাৰু পৰীক্ষাটো তেওঁলোকে চিৰিয়াছলি পৰীক্ষাটোত বহিছিলেনে? মোৰ কিন্তু অনুমান নহয় তেওঁলোকে যে এই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টটো চিৰিয়াছলি দিছে। কাৰণ যদি চিৰিয়াছলি দিলেহেঁতেন তেওঁলোকে অন্ততঃ ইয়াতকৈ বেছি স্ক'ৰ কৰিলেহেঁতেন। মই এটা কথা জানো যে এজন কেণ্ডিডেটক যদি আপোনালোকে একো নপঢ়াকৈও যদি এজন কেণ্ডিডেটক এই পৰীক্ষাটোত বহালেহেঁতেন, তেওঁ যদি একো নোচোৱাকৈ এফালৰ পৰা টিক মাৰ্ক দি যোৱা হ'লেও হয়তো নিগেটিভ কাটি মেলিও সিমানটো নম্বৰ হয়তো পালেগৈহেঁতেন। গতিকে সেইটোৱে আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে যথেষ্ট কেণ্ডিডেটৰ প্লাছ পইণ্ট আহে আৰু আনৰিজাৰ্ভৰ কেণ্ডিডেটসকলে যথেষ্ট নম্বৰ স্ক'ৰ কৰিও তেওঁলোক চিলেকশ্যন পাবলৈ সক্ষম নহয়। বাৰু সেই যি কি নহওক, সেইটো গভৰ্ণমেণ্টৰ এটা সাংবিধানিক এটা যিহেতু ৰুল, সেইটো সকলোৱে আমি মানি ল'বই লাগিব। বাৰু এতিয়া এই সকলোখিনি চাই মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকলে এতিয়াও চিন্তা কৰি আছে যে মই ইমানটো স্ক'ৰ কৰিছোঁ, মই চাকৰিটো পাম নে নাপাম। গতিকে আপোনালোকক মই এটা স্পষ্ট ধাৰণা দিব বিচাৰিছোঁ, ছায়েন্স হওক বা আৰ্টছ হওক যিকোনো কেটেগৰীতে আপোনালোকে যিটি ক্ষেত্ৰত কৈছোঁ, আনৰিজাৰ্ভ যিসকলে 60+ স্ক'ৰ কৰিছে, ছায়েন্স হওক বা আৰ্টছ হওক যিকোনো, আনৰিজাৰ্ভ যিসকলে 60+ স্ক'ৰ কৰিছে তেওঁলোকে আশা ৰাখিব পাৰে। 60+ স্ক'ৰ কৰাসকলে আনৰিজাৰ্ভত আশা কৰিব পাৰে। আৰু OBCসকলে 55+ যিসকলৰ নম্বৰ আছে তেওঁলোকে আশা ৰাখিব পাৰে। আৰু ST SCসকলে 50+ যিসকলৰ আছে তেওঁলোকেও আশা ৰাখিব পাৰে। গতিকে মই ভাবিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কাট অফ কিমান হ'ব সেই বিষয়ে এটা সম্যক ধাৰণা কৰিব পাৰিছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ, আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।